हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल कि खबर आपन खबर निश्चय ভাল আজি মই কলেজ যাম ফুৰি বহুত দিন ফুৰিলো আজি কলেজ যাব লাগিব এখানে ক্লাস কৰি আছো আৰু আজি আমাৰ বিএ ফার্স্ট সেম খিনি মানে সিনিয়ৰ বাৰখিনি আমাক আদৰণি জনাব আমাৰ আদৰণি কেনেকৈ জনাব ভিডিঅ'টো শেষলৈকে চাই থাকিব মানে ভিডিঅ'টো কেনেকৈ জলদি ভাত খাই লওঁ দেৰি হৈছে পুৰা চাই স্কুল যাবলৈ আছে দেৰি হৈ গ'ল জলদি যাব লাগে এতিয়া মই আহিলোঁ চাইকেল লৈ আহিছোঁ সদায় মই কলেজলৈ চাইকেল লৈ যাওঁ চাইকেল যোৱা মজাই বেলেগ বৰষুণতো সেমেকা বৰষুণ দিব নেকি সেইবিলাক আছিলে না দিছিলে ৰাতিপুৱা এতিয়া দিয়ে নে নাজানো আৰু গৈ আছোঁ মানুহবোৰ মোলৈ চাই আছে বৰষুণ আহিছে অ' প্ৰিয়ংকা ফ্ৰেণ্ডছ মই মানে চাইকেল আহিলোঁ নাই আজি লৈ অহা নাছিলোঁ তাৰপিছত আধা ৰাস্তাতে ইমান বৰষুণ দিলে মোক ক'ত এতিয়া অৱস্থা নাই মোৰ মোবাইলটো আধা দি দিলে তাৰপিছত ইউনিফৰ্মটো পাব বাকী নাই আৰু চাইকেলখন এই ওচৰৰ মানুহ ঘৰত থৈ আহিলোঁ এইফালে ওচৰ মানে কলেজ পাবলৈ হ'লোহি ইয়াত ধেমাজি ষ্টেচনটো পাব লাগিব তাৰ পিনে আমাৰ কলেজখন পায় আৰু এতিয়া এইফালে বিস্কুট দি ওপৰত যাব লাগিব মানে ফাৰ্ষ্ট ক্লাছ আছিলে 9টা বজাত সেই ক্লাছটো নাপামেই এতিয়া মই 9টা কিমান হৈছে কিমান হ'ল এই লগত আহিছোঁ খোজকাঢ়ি মানে ইউনিফৰ্মটো অৱস্থা নাই মোৰ হাত চাওক তিতি গোটেই অৱস্থা নাই গোটেই বেগ আছে তিতি কৈছোঁ আৰু কিবা এটা বনাম বুলি মানে কিবা এটা মুড মানে কিবা এটা হ'বই আৰু মানে মই ভিডিঅ' এদিন মোক শান্তিকৈ বনাই পোৱা নাই ভিডিঅ' বনাম বুলি ভাবিলে মানে কিবা এটা নহয় কিবা এটা হ'বই আৰু আজি ভাবিছিলোঁ মানে ভিডিঅ' বনাম বুলি খতম কিমান ডাঙৰ বৰষুণ দিছে নহয় ক'ব বাকী নাই আকৌ এইটো ধেমাজি ষ্টেচনটো এতিয়া এইটো আমি মানে পাৰ হ'ব লাগিব ওপৰতে কি দে পুৰা মানুহ ভিৰ হৈ আছে এতিয়া আমি ওপৰ ব্ৰিজটো দেখি ওপৰতে নিয়ে মানে যাব লাগিব ঘৰলৈ বুলি কয় কলেজলৈ ঘৰলৈ চব মানুহগালে মোলৈ ঘূৰি চাই আছে বোলো কি কৈছে ছোৱালীজনী কলেজ আহিছে ছোৱালীজনী কি কৰিবলৈ লৈছে চবে মানুহে মানে মোক চাই আছে আৰু উল্টি চাই থাকক এই পিছটো গৈ আছোঁ ফাৰ্ষ্ট ক্লাছটো নাপামেই চাগে বাইদেউ গৈ আছে চাওঁ মুখখন পুৰা ভাল লাগিছে দেই ভিউটো এতিয়া মই ভিউ লৈ থাকিব নালাগে জলদি যাব লাগে ফাৰ্ষ্ট নহয় মই কলেজ পাই গ'লোহি পুৰা বেগ তিতি গ'ল আচ্ছা মোক ব্লগ নাচানো তাতে কি দৰকাৰ পৰিছে বাৰু এই হাঁহি আছে কুৰ্তি লাইক কমেণ্ট ছাবস্ক্ৰাইব একো নকৰিব বুঢ়া কৰোঁ এজনী হৈ গ'ল এতিয়া আমাৰ মানে এই আমাৰ ৰুমটো যোনটো আছামিজ ডিপাৰ্টমেণ্টটো হয় সেইটো মানে আমাৰ চিনিয়ৰখিনিয়ে মানে সজাই আছে সেইকাৰণে আমাক ৰুমলৈ পঠিয়ালে কথা ক'বলৈ নোৱাৰিছোঁ মই তেতিয়াহ'লে মোক কিবাকৈ চাই আছে চবেই একদম তেলেকে চাই আছে কথা ক'বলৈ নোৱাৰি পিছত কথাটো কৈ আছোঁ দেই কোনে কৰিব ঠাণ্ডি এইফালে ওপৰটো এতিয়া আমাৰ ক্লাছ হোৱা নাই আমি ওপৰত এনেই আছোঁ আৰু মানে এতিয়া আমাৰ ক্লাছ নাই বেলেগ ক্লাছ হৈ আছে আমি এনেই হা ঠাণ্ডি এই মেৰি বেষ্ট ফ্ৰেণ্ড কুৰ্তি কমিনী চুৰেল ঘুটনি চব এইবোৰ ঘটনা হয় আপোনালোকৰ ঘৰত যদি ভূত চুট ওলায় ভাবি ল'ব এই মোক জঁপিয়াব দিছে ওপৰৰ পৰা তাই বোলে মাথাটো বিহু নাই
চাওঁ তোমাৰ মাথাত বোলে ঘিউ নাই বেটি এই মাথাত ঘিউ নাই সজাত আছে এতিয়া আমাক আদৰিব আৰু চিনেমা আহিব কি হ'লো এই এখন আজিকালি পাত্তাই নিদিয়ে মানে ইমান লাজ নে আগতে কি কৈ থাকোঁ বেয়া পাওঁ কেমেৰালৈ ইমান লাজ ইফালে দিনটোত চেল্ফি কেইবাৰ দিবা 50 বাৰ এই বহি আছোঁ বহি আছে আচ্ছা ব্লগ বনালে মানে কি হ'ব ন প্ৰগ্ৰাম মানে কি ন যেনেকৈ কথা মানে মোবাইল এইটো আমাৰ এটা স্মৃতি হৈ ৰ'ব ন পিছলৈ যেতিয়া আমি ডাঙৰ হ'ম তেতিয়া আমি এইটো স্মৃতি হৈ ৰ'ব কেতিয়াবা আমি চাব পাৰিম এই বুজি নাপায় মই স্মৃতিৰ কাৰণেতো ৰাখিছোঁ ন যেতিয়া আমি ডাঙৰ হ'ম তেতিয়া আমি চাম স্মৃতি হৈ ৰ'ব ছাবস্ক্ৰাইব কৰিবলৈ শুনা ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু এটা হাঁহি নাই দেই টাইম হৈ গ'ল চাউণ্ড আনি মুখখন এটা ৰিয়েল মেংগো পুৰা গছৰ ভাই গৰমা গৰম কি হয় চিঙৰা নেকি মই বেলেগ বস্তু দিছিলোঁ চিঙৰা দিছে বোলে চবে খাই আছে পুৰা নিজে নিজে উঠিছ কেঁচা আছিলে দিব কেঁচা আছিলে চাগে বইল কেঁচা দিব তোমাৰ মোৰ নলি খাওঁ দেই তোমাৰ নাখাওঁ দেই এবাৰ দিছে কলম খাই বৈ পুৰা ধুনীয়াকৈ দি পিনে এবাৰ কলম দিছে বাৰু চবকে ধান দিকে দিছে চবকে দিছে কলম তাই প্ৰতি মই লুকাই থাকোঁ মুখে উলিয়াই পেলাই কেইটামান নাহিবি বহুত ইউটিউবাৰ সন্মান কৰিবি ইউটিউবাৰ সন্মান কৰিব দিছোঁ টাইম চলি দিছে এতিয়া দেখোন নকওঁ আৰু ফ্ৰেণ্ডছ যে মোৰ ইউটিউবাৰ ছাবস্ক্ৰাইবাৰ হয় নহয় এতিয়া মোৰ ছাবস্ক্ৰাইবাৰ নহয় জানো ছাবস্ক্ৰাইবাৰটো কিবা দুখ চুখ দিব নালাগে ন পিছত আকৌ আনছাবস্ক্ৰাইব কৰি দিব অভাৰ স্মাৰ্ট কৰিলে মানে আৰু খং উঠে আৰু এতিয়া আৰু মই আৰু কি কৰোঁ জানানে সন্মান কৰিবি সন্মান আহি আছে কিহে পাইছে আৰু কলেজৰ পৰা ওলালোঁ আৰু কলেজৰ বাহিৰত আছোঁ বহুত এনজয় কৰিলোঁ ভাল লাগিলে
তাৰপিছত আপোনালোকে আমাৰ কলেজখন ভালকৈ চাবলৈ বিচাৰিছে তেতিয়াহ'লে কমেণ্ট কৰক। মই নেক্সট ব্লগত মানে আপোনালোকক মই মানে আমাৰ কলেজখন ভালকৈ দেখাম। এতিয়া ঘৰত যাম, ঘৰত গৈ লগ পাইছোঁ। পাৰ্চেল এটা আহিছিলে, পাৰ্চেলটো মই ফোন পে' কৰিলোঁ। তাৰপিছত মানুহটো আহিম বুলি কৈ দিলে, অহাই নাই। কলেজৰ সন্মুখত ৰখিছোঁ, কিবা কেণ্টিনৰ সন্মুখত, এতিয়ালৈকে অহাই নাই। মই ৰ'দ দিলে 4টা বাজিলে, এতিয়ালৈকে অহাই নাই, ৰখি আছোঁ আৰু। ফাইনেলি মোৰ পাৰ্চেল আহি গ'ল। সেইটো মোৰ বেলুনটো, মোৰ চাইকেলখন এই ষ্টেচন আহি পাই আছে, এতিয়া খোজকাঢ়ি যাব লাগিব। অথনি বৰষুণ দিয়া কাৰণে তাত থৈছিলোঁ নাই, এতিয়া গৈ আছোঁ, চাইকেলখন ল'ম, তাৰপিছত ঘৰলৈ যাম। বহুত ভোকো লাগিছে, ভোক লাগে মানে খালোঁ চিঙৰা, কিন্তু বেছিকৈ হেৰি কৰিলোঁ মানে যিমান যি হ'লেও ভোক লাগেই ছোৱালী মানে। বাইদেউ বেলুনটো যদি অকণমান যদি কিবা এটা কৰা নহয় ৰুমা চাবা আকৌ, 2টা বেলুন আনিছোঁ দেই ৰুমৰ পৰা। ইমান বেলুন চবেই লৈ আহিছে, মই 2টা আনিছোঁ, তাই এটা বেলুনটো ফুটাই দিলে। তাই নিজৰ বেলুনটো ফুটালে, মোৰ বেলুনটো ফুটাই দিছে। এতিয়া 2টা বেলুন কমপ্লেইন কৰিছোঁ। তাৰপিছত এতিয়া এইটো আছে, যদি ফুটুৱাই এনেকুৱা দিন নহয়। পাই গ'লোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ, পূৰা গৰম দিছে। এইজনী গৈ আছে, আলহী মুখ চুখ ধুই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া ভাত খাম, ভোক লাগিছে, লগ পাইছোঁ। ভাতত আছে কলডিল, আলু, মাছ, এইফালে মাটিমাহ। এতিয়া খাম। বন্তি স্কুলৰ পৰা আহিলে মৰিছে, খাব দুদিনে ভোক লাগিছে পূৰা। কিবা কাপোৰ নি তই আচ্ছা খাই মেলি হৈ গ'ল, খাই মেলি হৈ গ'ল। পাৰ্চেলকেইটা যে আহিছিলে এইকেইটা চাই লওঁ, আপোনালোকৰ আগতে আনবক্সিং কৰি দিওঁ। টপ এটা আহিছে, অ' মাই গড, বহুত ডাঙৰ আহিছে অ'। পিন্ধি চাই লওঁ, এইটো বহুত ডাঙৰ আহিছে। মই দিছিলোঁ S, আহিলে XL, বহুত ডাঙৰ আহিছে দেই। চিটো চাই লওঁ কি আহিছে, টিকেট দিয়া আছে। ইমান ডাঙৰ আহিছে, ডাঙৰ আহিছে পেনকেইটা, ব্লাউজটো দিলে কিন্তু পেণ্ট ভাত খাই গ'ল। পিন্ধি ল'ম ভাত খাম। ডাঙৰ আহিছে অলপ, আশা কৰোঁ ভিডিঅ' চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম ভিডিঅ'ত। আজিলৈ বাই বাই।